কপিল হাই কৈ দিয়া বৰ্তমান যেহেতু ঠাণ্ডা বতৰ গম পায় আপোনালোকে সেইকাৰণে ইয়াৰ জুইৰ তলত বহি আছোঁ আৰু পূৰা গৰম পানী কৰি থকা হৈছে আৰু ইফালে ইয়া একদম গোটা একদম চিকেন আজি একদম মানে গোটা পুৰি খোৱা হ'ব আৰু আমাৰ শিমলগুৰিৰ পৰা আহি পাইছে ভাইটি এয়া একদম পূৰা আজি বোলে মানে মাংস যিহেতু পুৰি খোৱা হ'ব আৰু কপিলেও খাবা ন এই কপিলেও খাব আৰু ময়ো খাম আৰু আমি এতিয়া আৰু সৰু সুৰা এনেকুৱাকৈ পাৰ্টি আৰু যিহেতু গৰম পানী কৰি থকা হৈছে ফাৰ্ষ্ট আমি যিহেতু ব্ৰইলাৰটো একদম সম্পূৰ্ণ চফা কৰি ল'ব লাগিব তাৰপিছত যা যোগাৰ কৰি থকা হৈছে আৰু কি কি আপোনালোককো দেখাই থাকিম আৰু একদম শেষলৈকে চাব ভিডিঅ'টো আৰু লাইক কমেণ্টবিলাক কৰি থাকিব আৰু যিহেতু আজি ঠাণ্ডাও বহুত বেছি পৰিছে সেইকাৰণে জুইৰ কাষতে বহি আছোঁ আৰু এনেকুৱাই অলপ জুইত সেক লৈ আৰু আমাৰ এতিয়ালৈকে সম্পূৰ্ণ গৰম পানী হোৱা নাইগৈ গৰম পানী হোৱাৰ লগে লগে আমি একদম কামে লাগি যাম আৰু এতিয়া গৰম পানী যিহেতু আমি উঠাই থোৱা হৈছে আৰু পানী জুই পূৰা ঠেলি দিয়া হৈছে অলপ জুইটো অলপ বেছিকৈ দিব লাগিব সোনকালে অলপ গৰম পানী হ'ব লাগিব ন কপিল হয় নাই তোমাক ঠাণ্ডা লাগিছে নি লগা নাই তুমি কি খাবা মাছ খাবা নে মাংস খাবা এতিয়া মাছ খাবা মাংস নোখোৱা এইটো নোখোৱা এইটো নোখোৱা এইটো হা কিয় নোখোৱা হা বেয়া লাগে নেকি খাই তোমাক হা অঁ মাছে খাবা তুমি বামুণ মানুহ নেকি মাছ খোৱা যে অঁ সেনেকুৱা কথা নেকি আৰু এইটো কি চফা কৰি আছা চাওঁ দেখাই দিয়া এবাৰ কেমেৰাত দেখাই দিয়া এবাৰ কি হয় এইটো হা গুটি নহয় এইটো নহৰু আৰু এনেকুৱাকৈ আমি যিহেতু কাম কৰি আছোঁ আৰু ইফালে আদা নহৰু আনি লোৱা হৈছে মানে যিহেতু অলপ কম পৰিব আৰু যিহেতু ভাইটিয়ে আকৌ ভিতৰলৈ গৈছে লৈ আহিবলৈ আৰু এনেকুৱাকৈ আমি লাগি আছোঁ তাৰপিছত আপোনালোককো দেখাম সম্পূৰ্ণ একদম শেষলৈকে আৰু কেনেকুৱা লাগে কি জুতিও ল'ম আৰু যিহেতু সম্পূৰ্ণ ফালি কেনে আমি তাৰ ভিতৰত মছলা পাতি ভৰাম আৰু কিছুমান মানে চব্জিও ভৰাই দিম মানে কি কেঁচা চব্জি আপোনাৰ যেনেকা লাই এনেকুৱা জাতীয় বস্তু অলপ ভৰাই দিম আপোনালোককো দেখাম কি ভৰাম আজি ফাৰ্ষ্ট টাইম এনেকুৱা আইটেম মানে যিহেতু আয়োজন কৰিবলৈ লোৱা হৈছে আৰু যিহেতু ভাইটি আহিছে শিমলগুৰিৰ পৰা এই আইডিয়াটো মানে শিকাইছে আজি মানে কেনেকুৱা হ'ব আৰু খাবলৈ নাজানো কিন্তু এতিয়া আজি টেষ্ট কৰিলে পাছতহে গম পোৱা হ'ব এদিনো কিন্তু আজিলৈকে এনেকুৱা খাই পোৱা নাই আৰু নিজেও বনায়ো পোৱা নাই খায়ো পোৱা নাই আজি ফাৰ্ষ্ট টাইম কেনেকুৱা হয় আৰু নহয় জানো গৰম পানী এতিয়ালৈকে কমপ্লিট হোৱা নাই আৰু এনেকুৱাই আমি এতিয়া বৰ্তমান অপেক্ষা কৰি আছোঁ যিহেতু গৰম পানী জুইটো একদম মানে নজলুকৈ জ্বলিছে একদম ভাইটিও পূৰা ফুকি আছে কপিলেও খৰি ভৰাই আছে হয় নাই কপিল হয় নাই একো নোকোৱা নেকি তুমি এইটো কি টুপি অ' মাই গড আৰু আপোনালোকো এনেকুৱাই চাই থাকিব আৰু আমিতো সম্পূৰ্ণ হ'লে আমি জুতিটো ল'ম কেনেকুৱা লাগে কি কথা আপোনালোককো জনামেই সেইকাৰণে আপোনালোকে একদম শেষলৈকে চাব একদম কিমান টেষ্ট হয় আৰু খাবলৈ ফাৰ্ষ্ট টাইম খাম তো টেষ্টটো হ'বই আৰু যিহেতু নিজে ভালকৈ বনাম আৰু চেষ্টা কৰিম যিহেতু পুৰিব লাগিব পুৰি কেনে সম্পূৰ্ণ আজি জুইৰ তাপতেই মানে বনাব লাগিব আৰু গৰম পানী দিলে কমপ্লিট হোৱা নাই গৰম হৈছেগৈ আৰু লাহে এয়া আৰু ইফালে এয়া আদা নহৰু পূৰা চফা কৰি থকা হৈছে যিহেতু অলপ ধুই মেলি আমি মিক্সাৰত দি ল'ব লাগিব তাৰপিছত ফালি ভিতৰত ভৰাম সেইটো আপোনালোকক দেখাম সেইটো আপোনালোকে চাব কপিলে ৰাতি হ'লেও চাইকেল চলাবলৈ এৰা নাই মানে চাইকেল একদম চলাবই ৰাতি হ'লেও এই চাইকেলত উঠি আছে পাৰিবা নাই চলাবলৈ চলোৱাচোন তুমি পাৰা নাই চাওঁ অ' মাই গড পাৰিছা 1 2 3 আহি যোৱা বা পাৰিছা দেই পাৰিছা ফাইনেলি আমাৰ এতিয়া বৰ্তমান ৰেডি হৈ গ'ল আৰু এয়া অপাৰেশ্যন কৰি থকা হৈছে অপাৰেশ্যন কৰি যিহেতু মানে ভিতৰৰ মালখিনি সম্পূৰ্ণ চফা কৰি ল'ব লাগিব সেইকাৰণে অপাৰেশ্যন কৰি আছোঁ এতিয়া বৰ্তমান তাৰপিছত ইয়াৰ লগত একদম যোগাৰ কৰি ৰখা হৈছে আৰু বাকী বস্তুবিলাক সামগ্ৰীবিলাক কি ভৰাম কি নাই ভালদৰে আমাৰ এতিয়া বৰ্তমান অপাৰেশ্যন হৈ গ'ল এতিয়া বাকী এই বস্তুবিলাক দি দিব লাগিব এটা প্ৰথমে দিব লাগিব আমি হালধি দিব লাগিব অপাৰেশ্যন হ'বনে
প্ৰথমে হালধি দিলোঁ, এতিয়া দিব লাগিব বাকী মছলা পাতি দিম আমি, পিঁয়াজ জলকীয়া চব ৰেডি, ধুনীয়া পৰ্যন্ত পূৰা ৰেডি। আমি চব দেখাই আছোঁ আপোনালোকক কি কি আৰু এতিয়া ভৰাই কি দিম। গোন্ধটো আহিব না ভিতৰৰ পৰা। ধনিয়া গোন্ধটো আহিব লাগিব কাৰণে ধনিয়াও দি দিয়া হৈছে আৰু পিঁয়াজ দিব লাগিব এতিয়া। একদম চাক কালাৰ একদম বেছি জুইত হৈছে নেকি, সেইকাৰণে ক'লা হ'ব পাৰে। কালাৰটো কি হৈ গৈছে, বেছি ক'লা হৈছে যেন লাগিছে। অলপ ওপৰত দিব লাগিব, অলপ শেষত দিব লাগিব, জুইটো বেছি পাইছে এনে কালাৰটো সেইকাৰণে বেলেগ হৈ গৈছে চাগে। একদম পূৰা মছলা পাতি লগাই দিয়া হৈছে একদম ধুনীয়াকৈ। বৰ্তমান আমাৰ এতিয়া হ'বলৈ হৈছেগৈ আৰু বেছি টাইম যেন নালাগে বুলি চফা হৈ যাব। আৰু যিহেতু আমাৰ খাবলৈ হ'ব আৰু বেছি টাইম নালাগে আৰু যিহেতু টাইমো অলপ হ'ল আৰু সিজিলে পূৰা জুতি ল'ম। আৰু ইফালে এয়া আমাৰ বাইদেউজনী পূৰা জুতি ল'বলৈ ৰৈ আছে পূৰা, আৰু সকলোৱেতো ৰৈছে এয়া জুইৰ কাষতে একদম বহি আছোঁ। আৰু কি কৰিবি আৰু একদম খাবতো লাগিবই, সেইকাৰণে জুতিটো একদম জিভা পানী পৰিয়ে আছে আৰু কেতিয়া খাব পাম যেন লাগি আছে। কেতিয়া খাব মান্তি? আৰু আধা ঘণ্টা আৰু কেনেকুৱাটো শুব, কিমান আধা ঘণ্টা টাইম ৰ'ব নোৱাৰোঁ দেই আধা ঘণ্টা। বাইদেউজনীও পূৰা জুইৰ কাষতে বহি ল'ল, লাজ কৰিছে আৰু কেমেৰা আগত ওলাবলৈ, যিহেতু এইটো বস্তুৰ কাৰণে অপেক্ষা, সকলোৱে এইটো বস্তুৰ কাৰণে অপেক্ষা কৰি আছে। একদম পূৰা চবৰে মোচন বেলেগ বেলেগ আৰু খাবলৈ, যিহেতু একদম পানী পৰিছে নেকি জিভা পানী তামাম বোলে। এইফালে বাইদেউ পৰিছে নেকি তোমাৰ? এই পূৰা তামাম, মোৰতো ক'বই নালাগে, মোৰতো ঘনে একদম মানে একেবাৰে বহি থকা যেনে বহি আছে। কেতিয়া যে খাব পাম। ফাইনেলি আমাৰ ৰেডি হৈ গ'ল, আৰু যিহেতু এতিয়া মানে পূৰা পৰি থকা হৈছে আৰু একদম খৰিকাত, আৰু কেনেকুৱা কিমান টেষ্টি হয় নাজানো। আৰু ইফালে মান্তি, এইফালে ভাইটিহঁত পূৰা বহি আছে, পূৰা জুতি ল'বলৈ আমিও বহি আছোঁ পূৰা ৰেডি। একদম পূৰা কেতিয়া হয় আৰু তাৰপিছতে টেষ্ট কৰিলেহে গম পাম কেনেকুৱা লাগে। এতিয়া বৰ্তমান বনাই থকাহে হৈছে, কেনেকুৱা কি হয় নাজানো, কিন্তু জুইটো ধুনীয়া জ্বলিছে আৰু একদম ধুনীয়াকৈ মই একদম বস্তু বাহিনী ভৰাই এতিয়া চিলাই দিয়া হৈছে, মানে যিহেতু তাৰেদি চিলাই দিবলগীয়া হৈছে সেইকাৰণে চিলাই মেলি পূৰা ভৰাই দিয়া হৈছে মাল। আৰু তাৰপিছত আপোনালোকে চাবহে আৰু চোৱাহে কথা। আৰু খোৱাটো যে কিমান টেষ্ট হ'ব ভাবিবই পৰা নাই, মানে কিমান টেষ্ট যে হ'ব, একদম মানে জিভাৰ পানী একদম তলত পৰিছেগৈ, ইমানেই টেষ্ট হ'ব যেন লাগিছে একদম পূৰা চাগে পূৰা। আৰু পূৰা চাক কালাৰ কেনেকুৱা হৈ গৈছে চাক, ইমান ধুনীয়া লাগিছে বহুত, আৰু জুইটো বহুত বেছি ধুনীয়া। আৰু চাক মান্তিয়ে একদম যিহেতু শিমলগুৰিৰ পৰা আহিছে, একদম পূৰা জুতি মানে ল'বলৈ, যিহেতু আইডিয়াটো সিয়ে কৰিলে, মানে আমাৰ সেইটো আইডিয়া মানে আজি এনেকুৱা আইটেম আজি আমাৰ কৰাৰ সিদ্ধান্ত নাছিলে, যিহেতু পাৰ্টি এটা এনেকুৱা সৰু সুৰা, মানে মান্তি আহিয়ে কৰি মেলি দিলে আৰু আইডিয়াটো দিলে বোলে আজি এনেকুৱা এটা কৰোঁ। এনেকুৱা এতিয়া বৰ্তমান বহি আছোঁ, আৰু বৰ্তমান 9টা বাজি পাৰ হৈ গ'ল নেকি, এতিয়া বৰ্তমান আমাৰ এতিয়াও ৰেডি হোৱা নাই। ৰেডি হ'লে খাম আৰু আপোনালোককো দেখাম কিমান টেষ্ট লাগে। আৰু এই আমাৰ পূৰা ৰেডি হৈ গ'ল, যিহেতু এতিয়া বাকী খুলি থকা হৈছে, এতিয়া খুলি আছে, তাৰপিছত জুতি ল'ব লাগিব কেনেকুৱা কি লাগে। এয়া ভিতৰৰ মালটো কেনেকুৱা হৈছে, সেইটো ওলাম সেইটো ওলাই দিয়া, এতিয়া ফাইল দিচোন। বৰ্তমান এয়া পূৰা এতিয়া ভিডিঅ' কৰি থকা হৈছে, এয়া আৰু চাওক কিমান ধুনীয়া গোন্ধ ওলাইছে। সিজি গ'ল। এতিয়া অলপ খাই টেষ্ট কৰি চাব লাগিব দেই কেনেকুৱা হৈছে। পূৰা মছলা গোন্ধ আৰু একদম পূৰা ধুনীয়া গোন্ধ আহিছে পূৰা। এয়া ধুনীয়া। আৰু এয়া মান্তিয়েতো টেষ্ট কৰিলে কেনেকুৱা হৈছে, মজা। এতিয়া মইহে টেষ্ট কৰিব আছে, এতিয়া টেষ্ট কৰিব লাগিব। আৰু এয়া ইফালে মাহীহঁতে ভিডিঅ' কল কৰি থকা হৈছে, মাহীহঁতকো দেখাই থকা হৈছে। হাই এয়া মাহী আৰু ভণ্টি, যিহেতু ভিডিঅ' কল কৰি কেনে আমি দেখাই আছোঁ বৰ্তমান আজি আমাৰ সৰু সুৰা পাৰ্টি। আৰু এয়া আমাৰ আমি ভোগালী বিহু পূৰা এয়া পূৰা ৰেডি কৰি থকা হৈছে। আৰু পিঁয়াজ কিবাবিলাক আনক মোবাইলটো সিজিলে এইবিলাক পিঁয়াজহে মছলা পাতি পূৰা ধুনীয়াকৈ। আৰু এইবিলাক ধুনীয়া
এতিয়া জুতি দে মোক পিছ দে টেষ্ট কৰিছোঁ হ'ব এতিয়া ফাইনেলি পূৰা ৰেডি হৈ গ'ল এপিচ মোক যিহেতু মান্তিয়ে দিছে এতিয়া টেষ্ট কৰি চাওঁ কেনেকুৱা লাগে বঢ়িয়া ফাৰ্ষ্ট টাইম আজি খাইছোঁ বহুত টেষ্টি লাগিছে লগত খাব লাগিব পিঁয়াজ অলপ বহুত টেষ্টি ফাৰ্ষ্ট টাইম আজি খাইছোঁ এনেকুৱা খোৱা নাছিলোঁ আগে পাইছে আৰু ফাইনেলি ৰেডি হৈ গ'ল টেষ্ট কৰিলোঁ এতিয়া খাব লাগিব ধুনীয়াকৈ সুন্দৰকৈ বহি পূৰা ৰেডি কৰি থকা হৈছে মান্তিয়ে পিঁয়াজ জলকীয়া আৰু ধুনীয়াটো যিহেতু লাগিবই অলপ টেষ্ট হ'ব লাগিব ধুনীয়া জোখত মানে ধুনীয়াকৈ পিচ কৰি দিয়া হয় আৰু যিহেতু এতিয়া আমি ভিতৰলৈ যাম লৈ মেলি ভিতৰলৈ ফাইনেলি হৈ গ'ল আমাৰ ৰেডি আৰু যিহেতু অলপ ঠাণ্ডাটোও এতিয়া বেছি হৈছেগৈ আৰু আমাৰ ৰেডিও হৈ গ'ল সেইকাৰণে এতিয়া আমি অলপ ভিতৰলৈ সোমাই যাম আৰু সকলোৱে একদম পূৰা ভিতৰত গ'লগৈ খালী হৈ থাকিলে চাওক জুইৰ কাষত কোনো নাই এতিয়া বৰ্তমান সকলোৱে ভিতৰলৈ গ'লগৈ এতিয়া মই ভিতৰলৈ যাওঁ ভিতৰত গৈ টেষ্টবিলাক ল'ম আৰু পূৰা টেষ্ট বলক তেন্তে চাওক কিমান সুন্দৰ ভাল লাগিছে মানে দেখাত এতিয়া চুটি ল'ম আৰু পূৰা সাজু কৰি ৰখা হৈছে আৰু যিহেতু ভাতো থাকিব লগত আৰু আপোনাৰ আজি আনিছোঁ হাঁহৰ মাংস থাকিব পূৰা আজি জুতিহে লোৱা কথাহে আৰু কিমান টেষ্ট আৰু কিমান খাব পাৰি পূৰা সেইটো মান্তিয়ে খাব कितना चाहिए আমাৰ খোৱা বোৱা হৈ গ'ল যিহেতু আজি সৰু থুলমূলকৈ আমাৰ অলপ পাৰ্টি আছিলে আৰু ভাইটিহঁতৰ লগত সেইকাৰণে অলপ পাৰ্টি কৰিলোঁ কিবাকিবি আৰু ভিডিঅ'টো চাই কেনেকৈ ভাল পালে আপোনালোকে জনাব মানে সৰু সুৰা আমি জানুৱাৰী 2023 সৰু সুৰা পাৰ্টি অলপ কৰিলোঁ সেইকাৰণে আৰু ভিডিঅ'টো চাই কেনেকৈ পালে আপোনালোকে জনাব লাইক কৰি কমেণ্ট কৰি আৰু কোনোবা যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ বাই বাই গুড নাইট